কি বতো যা নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, পেটিছ বনাব লৈছোঁ। আৰু পেটিছ বনোৱা প্ৰথম আৰম্ভণিখিনি মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই বেলেগ কিবা এটা কাম কৰি আছিলোঁ। তাৰপিছত মানে প্ৰথমতে মই ময়দা আৰু নিমখ দি মেলি মাৰি ল'ব লাগে, মঠি ল'ব লাগে, মানে একো দিব নালাগে, খালি ময়দা আৰু নিমখ অকণমান দি মঠি ল'লেই হ'ল। মঠি লৈ মেলি তাৰপিছত সেইখিনি অলপ সময় লাডু বনাই ঢাকি থৈ দিলে হ'ল। থোৱাৰ পিছত এয়া প্লেট এখনত মই লৈছোঁ তেল, ৰিফাইন আৰু কৰ্ণফ্লাৱাৰ। ৰিফাইন আৰু কৰ্ণফ্লাৱাৰ এনেকৈ খুলি ল'ব লাগিব। আৰু সেই ক'লা ক'লা দেখিছে নহয়, সেইখিনি হৈছে মানে কি চিঙিৰা ভজা ৰিফাইন আছিলে, সেইখিনি দি খুলি লৈছোঁ। মানে পেকেটটো আনিব পাহৰি থাকিলে, সেইকাৰণে উপায় নোহোৱাত সেইখিনি দি খুলি লৈছিলোঁ, সেইকাৰণে তাতে ক'লা ক'লা দেখিছে আপোনালোকে, সেইটো বেয়া নাভাবিব। তাৰপিছত সেনেকৈ মিশ্ৰণখিনি বনাই লৈ 5খন ৰুটি একেলগে লগাব লাগিব। মানে এখন ৰুটিৰ ওপৰত এই মিশ্ৰণখিনি লগাই লৈ তাৰপিছত ওপৰেৰে আকৌ ময়দা অকণমান ছটিয়াই তাৰ ওপৰত আৰু এখন ৰুটি এনেকৈ 5খন ৰুটি দি মেলি এনেকৈ ডাঙৰকৈ বেলি ল'ব লাগিব। দেখিছে নহয়, এনেকৈ ডাঙৰকৈ বেলি লৈছে। মই তাক শিকাই দিছিলোঁ, তাই এনেকৈ এতিয়া বনাই আছে আৰু ধুনীয়াকৈ। তাৰপিছত এয়া ডাঙৰকৈ বেলি লৈ তাৰ ওপৰতো এনেকৈ এই যিখিনি তেল আৰু কৰ্ণফ্লাৱাৰৰ মিশ্ৰণ আছিলে সেইখিনি লগাই লৈ অকণমান ময়দা ছটিয়াই মেলি তাৰপিছত এনেকৈ 2 ছাইডৰ পৰা এনেকৈ ভাজ কৰি লোৱা হৈছে। ভাজ কৰি লৈ মেলি তাতে আকৌ কৰ্ণফ্লাৱাৰ আৰু ৰিফাইনৰ পেষ্ট মানে খোলখিনি আকৌ লগাই লোৱা হৈছে ধুনীয়াকৈ। যিমান এনেকৈ লগোৱা হ'ব সিমান লেয়াৰবিলাক ধুনীয়া হ'ব। তাৰপিছত আকৌ অকণমান ময়দা ছটিয়াই 2 ছাইডৰ পৰা এনেকৈ ভাজ কৰি লোৱা হৈছে, দেখিছে নহয়। এনেকৈ ভাজ কৰি মেলি আকৌ এইখন ধুনীয়াকৈ ডাঙৰকৈ যিমান ডাঙৰ ট্ৰে এখন আছে মানে সিমান ডাঙৰকৈ বেলি লোৱা হ'ব এইখিনি। আৰু আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰি চাব। পেটিছ বজাৰত কিনি খোৱাতকৈ ঘৰত বনাই খোৱাই ভাল, সেইকাৰণে। আৰু এয়া দেখিছে নহয়, ডাঙৰকৈ বেলি লৈ এনেকৈ মাজতে কাটি লোৱা হ'ব। কাটি মেলি সৰু সৰুকৈ পিচ কৰা হ'ব। এয়া দেখিছে নহয়, এনেকৈ পিচ কৰি লোৱা হৈছে। এইখিনি ভেজ বনাম, সেইকাৰণে অলপ সৰু সৰু কৰা হৈছে পিচখিনি। এয়া দেখিছে নহয়, পিঁয়াজ আৰু আদা নহৰু পেষ্ট, জলকীয়া, জিৰা গুড়ি এনেকৈ দি মেলি পিঁয়াজৰ ভাজি বনোৱা হৈছিলে, সেই ভাজিখিনি ইয়াতে দিয়া হ'ল। কাৰণ পেটিছৰ ভিতৰত পিঁয়াজৰ ভাজিখিনিয়ে ভাল লাগে খাই। আৰু এনেকৈ গোটেইখিনি ভেজ পেটিছখিনি ইয়াত ৰেডি কৰি ল'লোঁ, দেখিছে নহয়। আৰু এয়া আমাৰ ভেজ পেটিছ এটা আপোনালোকক কাটি দেখুৱাইছোঁ। এয়া দেখিছে নহয়, এইখিনি হৈছে ভেজ পেটিছ হয়। আৰু কিছুমানে মানে বেছিভাগে মানে ভেজ খায়, সেইকাৰণে ভেজ বিচাৰি আহে, সেইকাৰণে ভেজ পেটিছ বনাইছোঁ এইখিনি। কণীৰটোতো খাই আৰু মজা লাগে। আৰু এয়া দিছোঁ ওপৰেৰে পদিনা আৰু আমৰ চাটনি। খাই যে কি মজা হৈছিলে নহয়, বুজাব নোৱাৰা। এয়া দেখিছে এইখিনি ভেজ পেটিছ। আকৌ ব্ৰেক লৈ এটা পেটিছ খাই মেলি আপোনালোককো দেখুওৱা হ'ল, এটা খায়ো ল'লোঁ, খাই মেলি আকৌ বনাব আহিলোঁ। এয়া দেখিছে নহয়, আকৌ বনাই আছোঁ। ইও খাই আছে কি ধুনীয়াকৈ, মানে মই খাই মেলি বনাই আছোঁ আৰু তাই এতিয়া খাই আছে। আৰু এনেকৈ বহুত সময় আমি বনালোঁ, কঁকালৰ বিষ উঠি গ'ল, সেইকাৰণে ভাবিলোঁ অকণমান সময় বহি আমিও খাই লওঁচোন। এয়া দেখিছে নহয়, ময়ো খাব লৈছোঁ এতিয়া। কি মজা লাগিল নহয় খাই, আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। আৰু চাওকচোন লেয়াৰবিলাক কেনেকৈ একদম ওলাই আহিছে, একদম মানে এখনৰ পিছত এখনৰ মানে ওলাই আহিছে, ধুনীয়া লাগিছে, একদম খাই মজা লাগিছে। আৰু মই পূৰা মজা লৈ আছোঁ। ইয়াত দেখিছে নহয়, গছৰ তলত বহি এই পেটিছৰ মজা কোনে কোনে ল'ব বিচাৰিছে আহি যাব দোকানখনত। আমাৰ পুৱা গধূলি আড্ডাত মানে খাই এবাৰ খালে মানে খাই থাকিব বিচাৰিব, এনেকুৱা টেষ্টি। তাৰপিছত পেটিছখিনি বনাই মেলি, কাৰণ দিনটো ৰাতিপুৱাৰ পৰা বনালোঁ, 4টামানে বাজি গ'ল, ভোক লাগিছে। এতিয়া গৈ আছোঁ ঘৰত, মায়ে ভাত বনাই থৈছে, ভাত খাব যাম, কাৰণ বহুত ভোক লাগিছে। এতিয়া গৈ আছোঁ ভাত খাবলৈ। আৰু তাৰপিছত আমাৰ এয়া ৰেল লাইনৰ পৰিৱেশটো চাওক কিমান ধুনীয়া। আৰু আমাৰ ছাগলীকেইটাও ওলাই আহিলে, ছাগলীকেইটাক কাৰণ এৰি দিয়া হ'ল এতিয়াহে, মানে আগবেলা এৰি দিয়া নহয়, আগবেলা এৰি দিলে সিহঁতে বহুত দূৰত গুচি যায়, সেইকাৰণে পিছবিলাকে মায়ে এৰি দিয়ে। আৰু
সেইখন আমাৰ দোকানখন দেখিছে নহয়। আৰু এনেকৈ আমি এতিয়া এই ৰেল লাইনৰ কাপে কাপে ঘৰত যাম। আৰু মানে আছে ৰাস্তা বেলেগ ফালেদি বহুত দূৰ ঘূৰিব লাগে, সেইকাৰণে এই চাইডে এনেকৈ গৈ আছোঁ। তাৰপিছত খাই মেলি আহি আকৌ এয়া পেটিছ বনাব লৈছোঁ। এইখিনি হৈছে আমাৰ কণী পেটিছ। তাৰ ভিতৰতো এয়া পিঁয়াজৰ মছলা, পিঁয়াজ, জলকীয়া, আদা, নহৰু পেষ্ট, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, নিমখ দি মেলি সেইখিনি ভাজি লোৱা হৈছে। তাৰপিছত এইখিনি আমাৰ কণীৰ পেটিছখিনি বনাম এতিয়া, আৰু কেইটামান বনোৱাই আছিলে, এইকেইটা বনাই থৈছিলোঁ। আৰু চবকেইটা আজি আকৌ অকণমান ভাজোঁতে বেছি তেল গৰম হৈ আছিলে, তাতে দি দিলে অকণমান জ্বলি গ'ল। আৰু এয়া পেটিছখিনি চাওক কিমান ধুনীয়া মচমচীয়া একদম। আৰু আপোনালোকে যদি মানে খাব বিচাৰে আহি যাব। আৰু এইফালে পেটিছখিনি এতিয়া কণী পেটিছখিনিৰ কাৰণে এইখিনি ৰেডি কৰি লোৱা হৈছে। এইখিনিৰ পৰা ধুনীয়াকৈ বেলি আছে, এখনৰ পিছত এখন দি মেলি, এয়া দেখিছে নহয়। তাৰপিছত এয়া বেলি হোৱাৰ পিছত এয়া দেখিছে নহয়, কণী পেটিছ যিহেতু বনাম, সেইকাৰণে এয়া সেই ভাজিখিনি অকণমান অকণমান দি লৈছোঁ। তাৰ ওপৰতে এফাল এফালকৈ কণী দিছোঁ। আৰু এই পেটিছবিলাক মানে 20 টকাকৈ বিক্ৰী কৰা হয়, আৰু ভেজখিনি 10 টকাকৈ। আপোনালোকে যদি খাব বিচাৰে আহিব আৰু খাই মজা ল'ব। বহুত মজা লাগে। আৰু মানে আলহী চালহী আহিলেও দিবলৈও ভাল। আৰু 20 টকীয়া পেটিছটো এটা খালে পেটে ভৰি যাব, ইমান ডাঙৰ হৈ যায়। এতিয়াহে দেখিবলৈ সৰু, যেতিয়া ভাজিম ই ডাঙৰ হৈ যায়। আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ এইখিনি পেটিছখিনি ৰেডি হৈ গ'ল। মই ভাবিছিলোঁ গেছতে ফ্ৰাই কৰিম, কিন্তু নিদিলে মোক গেছত ফ্ৰাই কৰিব, দিলে এয়া জুইতহে, সেইকাৰণে দি দিলোঁ আৰু উপায় নাই। এয়া দেখিছে নহয় পেটিছখিনি কি ডাঙৰ ডাঙৰকৈ ফুলি আহিলে, আৰু লেয়াৰবিলাক কেনেকৈ ফুল খাই আহিলে দেখিছে নহয়। আৰু এনেকৈ আমাৰ পেটিছ ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো আজি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আমাৰ দোকানত খাবলৈ আহিব।